তো হেল্ল' গাইজ, তো গাইজ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ আজি এটা ভিডিঅ' লৈ মই যে আছে। তো গাইজ ব'লা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমাৰ ভিডিঅ'ৰ মেইন টপিকটো হৈছে জিঅ', অৰ্থাৎ জিঅ' ফোন নহয়, জিঅ' চিমৰ ওপৰত আজি মই আপোনালোকক কিছু কথা ক'ম। তো গাইজ জিঅ'য়ে আৰু দুটা বেয়া খবৰ আনিছে। তো গাইজ আমি সিদিনা শুনিছিলোঁ যে জিঅ'ই বা পইচা দিব লাগিব আমি জিঅ'ক, কাৰণ যদি আমি জিঅ'ৰ চিমৰ দ্বাৰা যদি ফোন কৰোঁ, যদি অন্য কিছুমান চিমলৈ গাইজ তেওঁলোকক কিয় পইচা দিব লাগে, গতিকে আমি জিঅ'ক মাহে মাহে পইচা দিব লাগিব, সেইটো গ'ল। কিন্তু গাইজ তাৰপিছতো আৰু এটা জিঅ'ই নতুন নিয়ম অৰ্থাৎ এটা নতুন বেয়া খবৰ লৈ আহিছে জিঅ'ৰ গ্ৰাহকলৈ। তো গাইজ সেই বেয়া খবৰটো জানিবলৈ আমাৰ ভিডিঅ'টো চাই থাকিব, আৰু যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এই জিঅ'ৰ বেয়া খবৰটো হৈছে, তো গাইজ দুটা সস্তীয়া পেক আছিল। তাৰ ফাৰ্ষ্ট পেকটো আছিল 19 টকীয়া এটা সস্তীয়া পেক, আৰু তাৰ দ্বিতীয় পেকটো আছিল কিবা 52 টকীয়া সস্তীয়া পেক। আৰু যি দুটা পেক বৰ্তমান জিঅ'ই বন্ধ কৰি দিছে, আৰু যিসকলে 52 টকীয়া আৰু 19 টকীয়া পেকটো মানে ব্যৱহাৰ কৰিছিল তেওঁলোকে আৰু এই পেক দুটাৰ সুবিধা নাপাব, আৰু তেওঁলোকৰ বাবে সেইটো আজি মানে দুখৰ খবৰ। আৰু জিঅ'ই 2020 চনত এইটা পেকৰ পুনৰ যোগান ধৰিম বুলি ছুটি দিছে, আৰু কিমান দূৰটো নাজানো, কাৰণ বৰ্তমানতো জিঅ'ৰ মানে কি ৰেলটো আপোনালোকে দেখি আছে, কি কৰ্তৃত কৰিব আৰম্ভ কৰিছে। তো গাইজ এইটো আছিল আজি জিঅ'ৰ বেয়া খবৰ। তো গাইজ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ আজি ভিডিঅ' চাই ভাল লাগিছে আৰু কিবা হ'লেও জানিছে। তো গাইজ এই ভিডিঅ'টো আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব আপোনালোকৰ নিজৰ বন্ধুবোৰৰ লগত। তো গাইজ আজি আমাৰ ভিডিঅ'টো শেষ কৰোঁ।